সকলো বন্ধু বান্ধৱীক আজি মহাশিৱৰাত্ৰিৰ আৰম্ভণি হৈছে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আজি আৰু এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি শিৱৰাত্ৰি বুলি অলপ ওলাই আহিছোঁ, পূজা পাতল কৰোঁগৈ বোলো। আমাৰ চৰাইদেউ জিলাৰ মথুৰাপুৰ অঞ্চলত মথুৰাপুৰ যি চাহ বাগিচা অঞ্চলত তাত এটা পুৰণি শিৱ মন্দিৰ আছে, আপোনালোকক দেখাম। খুব ধুনীয়া লাগে পৰিৱেশটো, চাৰিওফালে এটা পাহাৰৰ টিলাৰ ওপৰত অৱস্থিত মন্দিৰটো আৰু বহুত ভক্তগণ ইয়ালৈ আহে। আশা ৰাখিছোঁ আপোনালোককো মন্দিৰভাগি দেখুৱাম আৰু ৰাইজে কেনেকৈ প্ৰাৰ্থনা কৰিছে, সেৱা লৈছে মহাদেৱৰ, তাকে দেখাইছোঁ আৰু ভিডিঅ'টো চাই সহায় সহযোগ কৰিব। ব'লক তেনেহ'লে মন্দিৰটো চাওঁগৈ আৰু আপোনালোকক অলপ দেখাইছোঁ। যিহেতু চাহ বাগিচাৰ মাজত বুলি কৈছিলোঁ, ধুনীয়া চাৰিওফালে সেউজীয়া হৈ আছে। এতিয়া ইমান সেউজীয়া নহয়, যিহেতু অলপ শুকান হৈ আছেতো, তথাপি পৰিৱেশটো এবাৰ আপোনালোকক দেখাইছোঁ। চাহ বাগান, মথুৰাপুৰ চাহ বাগিচাখন। এয়া মন্দিৰ মই পাইছোঁহি আৰু অকণমান দূৰৰ পৰা আপোনালোকক দেখাই দিছোঁ দৃশ্যটো। এই পাহাৰৰ টিলাটোৰ ওপৰত যে দেখিছে, সেয়ে মন্দিৰটো। তাৰপিছত এয়া দেখিছে লাইন লাইনকৈ গাড়ী, ভক্তগণ আহিছে। চাৰিওফালে সেউজীয়া চাহ বাগান। ব'লক এতিয়া মন্দিৰৰ ভিতৰলৈ দৰ্শন কৰোঁগৈ। এয়া দেখিছে শাৰী শাৰীকৈ দোকান, এয়া সৰু ল'ৰা ছোৱালীৰ পুতলা, এই ওপৰলৈ মন্দিৰ। ইয়াত কি আছে, জোতা চেণ্ডেল দেখাই গৈ আছোঁ আপোনালোকক। এয়া চাই লওক। শাৰী শাৰীকৈ মেলাবিলাক বহিছে আৰু এয়া শাৰী শাৰীকৈ দোকানবিলাক দেখিছে। মই এনেই অলপ ওপৰৰ ফালে আহিছিলোঁ, এতিয়া আমি মন্দিৰ প্ৰাংগণলৈ যাম লাহেকৈ। খুব ধুনীয়া লাগিছে, বতৰো ইমান গৰমো নহয়, অলপ ঠাণ্ডাও আছে। চাৰিওফালে মেলাবিলাক চাওক, খুব ধুনীয়া লাগিছে। আজি অলপ অৱশ্যে মানুহ কম, কিন্তু কাইলৈৰ পৰা ইয়াত মানুহ সাংঘাতিক ধৰণে ভিৰ হয় এইবোৰ মেলা। সেয়া মন্দিৰ প্ৰাংগণত সোমাবলৈ লৈছোঁ। ইয়াক কৈলাশ শিৱধাম, ভক্তগণ ইয়াত সোমাইছে। এটা লৈ লৈছোঁ আৰু বলকে ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। চাৰিওফালে মানে মন্দিৰটো যিহেতু বেছি পুৰণি নহয়, ইয়াৰ চাৰিওফালে সৌন্দৰ্য বৰ্ধনৰ কাম চলি আছে এতিয়াও। ওপৰলৈ যোৱাটো চিৰিটো প্ৰশাসনৰ ফালৰ পৰা ইয়াৰ কাম দ্ৰুতগতিত চলিছে। বোলক এতিয়া আমি ওপৰলৈ যাম। কিন্তু ভৰি বিষ থকা মানুহৰ কাৰণে অলপ অসুবিধা হ'ব দেই, বহুত ওপৰত আছে মন্দিৰটো। ভৰি বিষাই গৈছে অ'। ভাইটি আগবাঢ়ি দিয়া, আগবাঢ়ি দিয়া, আগবাঢ়ি দিয়া, বোলা বোলা। আৰু বহুত উঠিবলৈ আছে, ভাগৰ লাগি গৈছে। বোলা বোলা হে, এইটো আৰু ভিডিঅ' এটা বনাই আছোঁ।
তুমি অলপ আগলৈ গৈ দিয়া, তোমাক অলপ দেখাই দিম, মোক এটা ঘূৰি দিয়া অঁ ব'লা। ইয়াৰ ওপৰৰ পৰা ভিউ এটা চাই লওক, কি ধুনীয়া লাগিছে। প্ৰায় 200 ফুটমান ওপৰত হ'ব এইটো ৰাস্তা, চাৰিওফালে চাহ বাগান। এইবাৰ সৰু সৰু মন্দিৰ কেইটামান তলতো আছে। ইয়াৰ চাগে লক্ষ্মী দেৱীৰ মন্দিৰ। ইয়াত আছে কাষতে এটা সৰু মন্দিৰ আছে। মেইন মন্দিৰটো এইটো হৈছে। আমি ভিতৰত এতিয়া প্ৰৱেশ কৰিম লাহেকৈ, তথাপি মই এনেই এটা ভিউ দেখাই ল'ব বিচাৰিছোঁ। ব'লক তেনেহ'লে ভিতৰত গৈ সেৱা দি লওঁ আৰু। ফ্ৰেণ্ডছ, মহাদেৱক সেৱা ভাগি জনাই এতিয়া মন্দিৰৰ পৰা ওলাইছোঁ, আৰু ভিতৰৰ পৰিৱেশটো ইমান দেখাব পৰা নগ'ল, অলপ মানুহৰ ভিৰ ভাৰটো বেছি আছিলে, ভিডিঅ' কৰিব অলপ অসুবিধা হ'ল। যি কি নহওক, মহাৰাত্ৰি পবিত্ৰ ক্ষণত সকলোৰে মংগল হওক, ভবাবিলাক সপোনবিলাক পূৰ্ণ হওক, তাৰে মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এয়া লুংলুঙীয়া বাট, বলক একদম মানুহ দুজনকৈ পাৰেই হ'ব নোৱাৰি। বলক এবাৰ তললৈ নামি যাওঁ। ৰাস্তাটো কিন্তু অলপ ৰিক্স আছে, যিহেতু বনাই আছে বুলি কৈছোঁ যে, প্ৰশাসনে দেখিছে এইবিলাক এতিয়াতো বাঁহৰ বেৰিকেড লগোৱা আছে। যাওঁতে কাষতে আৰু এভাগি বাবা গণেশ বাবাক দেখিছোঁ, সেৱাতে লৈ যাওঁ। তাৰপিছত ওপৰত শিলাখণ্ড খুব ধুনীয়াকৈ বাবা গণেশক ৰাখিছে। তাৰপিছত বলক এবাৰ তললৈ যাওঁ, ৰাস্তাটো বিচাৰি পাবলৈ দিগদাৰ হৈছে। ইয়াত নাগ দেৱতাৰ আৰাধনা কৰি গৈছে ভক্তগণে, এয়া দেখিছে। এয়া কণমানি এটি আছে। বলক এতিয়া তললৈ যাওঁ। প্ৰাৰ্থনা কৰিছোঁ মহাদেৱৰ ওচৰত যাতে সকলোৱে সুখ শান্তিৰে পাৰ কৰিব পাৰে, সকলোৰে জীৱন মংগলময় হৈ উঠক, তাৰেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আপোনালোকক এটা সৰু অনুৰোধ আছে যে, চেনেলটো অকণমান আগবাঢ়ি যাবলৈ আপোনালোকৰ অলপ সহায় সহযোগিতাৰ প্ৰয়োজন আছে। তো আশা ৰাখিছোঁ আপোনালোকে সহায় সহযোগিতা কৰিব। আৰু ইয়াকে কৈ এই ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ।